হাই গাইজ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আপোনালোকক পুনৰবাৰ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমাৰ ঘৰত বিয়া আছে। বিয়া মানে মোৰ দাদা ছোৱালীজনী। তো তাত কি কৰিলোঁ চব দেখাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। বিয়াৰ আগৰ কেইদিনা আমি কি কৰিলোঁ চব ভিডিঅ' দি থৈছোঁ। তো আপোনালোকক চব দেখালোঁ। এতিয়া মই বিয়ালৈ ওলাই এয়া মোৰ বিয়ালৈ ওলাই কৰি হৈ গ'ল। এতিয়া বিয়া ঘৰত যাম, আপোনালোককো দেখাম বিয়া ঘৰতনো কি কৰোঁ আৰু কি হয়। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। বিয়া ঘৰলৈ যাবলৈ আৰু দুজনী আহিছে। সেই দুজনী হৈছে মোৰ বেষ্ট ফ্ৰেণ্ড। আপোনালোককো দেখাম মোৰ বেষ্ট ফ্ৰেণ্ড দুজনী। এইজনী হৈছে স্মিতা, এইজনী হৈছে দীপশিখা, আমাৰ ৰিলছ বাইদেউ। পূৰা ৰিলছ বনোৱাত লাগিছে। আৰু তুমি মোৰ ইউটিউব চেনেলটোৰ বিষয়ে কিবা এটা কৈ দিয়া। আমাৰ বাইদেউ ইউটিউব চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। এয়া আমি বিয়া ঘৰ পাইছোঁহি আৰু। কি হ'ল আপোনালোকে দেখিব পাইছে, বিয়া ঘৰত মানুহ অলপ চলপকৈ হৈছে। এয়া আমাৰ কইনা মাক পূৰা তামোল দিয়াত লাগি আছে। এইটো আমাৰ কইনা ককাই। হাই কৈ দিয়া আকৌ। যদি আমাৰ কইনাজনী কিবা এটা কৈ দিয়া আকৌ। কেনেকুৱা লাগিছে ইমান দিনৰ মূৰত ওলাব পাইছা? ভাল লাগিছে। এজনী আমাৰ কইনা দেই। আপোনালোকে বিয়া খাবলৈ আহে যদি আহিব পাৰিব। পূৰা ফটো মৰাত লাগিছে। মানে এই ভিতৰফালে পূৰা ফটো মৰাত লাগিছে দেই বেজিগাল। এইবাৰ আমি ভাতটো খাই লওঁ। মাংস, পানী, ভাত, দালি, টেঙা। এয়া বিয়াৰ আগৰ কেইদিনা ভিডিঅ' ৰভাৰ দিয়াৰ পৰা আদি কৰি বিয়াত কি কৰিলোঁ। মূৰত তেল, আমাৰ ইফালে বিয়াৰ আগদিনা মূৰত তেল দিয়া বুলি এটা নিয়ম থাকে। সেই নিয়মত কি কৰিলোঁ চব আছে ভিডিঅ'টো। তো ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। এইফালে আমাৰ নতুন কইনা আজি মূৰত বিয়া আগদিনাখন যে মূৰত তেল দিয়া বুলি কয় যে মূৰত তেল দিয়া আছে। এইফালে মোৰ লগৰ দুজনী, এইজনী আমাৰ ৰিয়া বেটি,